সেই দোস্ত ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাঁহৰ মাংস আৰু কোমোৰা আজি খানা হ'ব। হাঁহটো এতিয়া আমি মাৰাৰ ব্যৱস্থা কৰিব লাগিল, উলিয়াই লৈ আহোঁ। কৈ হাঁহটো এই পাচুৰ বিচাৰি পাচুৰ এইটো হাঁহ এইটো যা মছলা যোগাৰ কৰগে। চিটি খাম চিটি খাম ৰাতি পথাৰৰ পাই নাহিল নহয়, আজি ইয়াত কোমোৰা দি বনাই খাম। কোমোৰা দেখিছে না চিটি কাফাই খুৱাইছে এইটো টিটি আজি নতুন ৰেচিপি হ'ব। তই এতিয়া বাঁহটো চাই পেলাই আৰু দুখ কৰিব নালাগে আৰু এইটো চচু এতিয়া বৰ্তমান এতিয়া বাই দিয়া এইয়া বাই এই যা যোগাৰ কৰি আছোঁ। কোমোৰা আছে, তাৰপিছত এইফালে এতিয়া এই গৰম ব্যৱস্থা কৰোঁ আৰু এতিয়া আৰু গা ধুই আছোঁ। এই লোম চোম ফেলাম আৰু এতিয়া আৰু কি কৰি আছে এইগিলাখান? আদা নেওচি মাংস বনাবা। এই ছোট্টর ভাই বলে রাখাই বলে মামা বলে ছোট্টর ভাই মামা কিনে নালকে কাম করে বাজি মুড়ে বাজি মুড়া সব জুগাড় এই মশলা কারি আছো এতিয়া বৰ্তমান আমি খাম ভাজা মাংস খাম। এতিয়া বৰ্তমান অকলে ৰাখিছোঁ পাছত খাবি খাওঁকে আছে খাবি দে অলপ খাইছা দে বেছি খাব নালাগে। হাঁহৰ মাংস আমি বনাব নাজানো, কেনেকৈ বনাই কমেণ্টত জনাই দিব। আঞ্জাখিনি হ'লে আমি ভাত খাম আৰু ইটান বাই বাই।